হাই নমস্কাৰ DK ব্লগ 01 চেনেলটোলৈ স্বাগতম জনাই আজিৰ এটা নতুন ভিডিঅ'লৈ আহিছোঁ টুকুৰা চৰাই ক'ত কেনেকৈ বাহ সাজে আহক আপোনালোকক পুনে পুনে লৈ গৈ আছোঁ টুকুৰা চৰাই বাহ সজা জেগালৈ এতিয়া তৃতীয় শ্ৰেণীৰ অসমীয়া আৰু পৰিৱেশতো আমি টুকুৰা চৰাইৰ বিষয়ে পঢ়িবলৈ পাইছোঁ গতিকে পকীকুলৰ হবিজন্তা বুলি অসমীয়াত দিয়া আছে ইয়াতে আমাক দিয়া আছে আখাৰত অৰু মই কামত ডাঙৰ বাহ সাজি আজি মোৰ নালাগে বাগৰ বুকুৰ সুমাল পাকি হয় ৰং চোৱা দেউকাৰ শাক চোৱা হালধি বুলোৱা টোঠ আৰু চকুৰ মণি বাদামী ৰঙৰ টুকুৰা চৰাই মই চহকী মনৰ কেজুৰ নাৰিকল তামোল তাল আদি হুক গছত আমি বাহ সাজো বুলি কৈছে গতিকে পল আমি নাকাওঁ বুলি কৈছে পল নাকাওঁ ইহঁতে কি খায় ইহঁতে কোৱা শস্যবোৰ হৈছে ধান মাহ সৰিয়হ এইবোৰ সিহঁতে খায় গতিকে লগতে কীট পতংগও ইহঁতে খায় বুলি কৈছে তাৰপিছত ইহঁতৰ ভাঁটো কেনেকুৱা বুলি কৈছে তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে ওলমি থকা বুলি কৈছে তাৰপিছত ইহঁতে কেনেকুৱা গছৰ পাতেৰে বা গছৰ পাত কেনেকৈ কৰি ইহঁতে বাহ সাজে পাতৰ আহেৰে দাঁতকৈ বাহটো গুটিয়াই লয় বুলি কৈছে এইবাবে সিহঁতক পকীকুলৰ হবিজন্তা বুলিও জনা যায় গতিকে পকীকুলৰ হবিজন্তা আমি বাস্তৱত কেনেকৈ ভাঁটো সাজে বা কিয়ৰ কাৰণে হবিজন্তা বুলি কোৱা হয় বা ইপিনি চৰাই বুলিও কিয় কোৱা হয় আমি অলপ আপোনালোকক দেখুৱাব লৈছোঁ আহক ভিডিঅ'টো এতিয়া অলপ ৰখাই লওকচোন আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই সি ইউ